নমস্কাৰ আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ চিকেন। তাৰ কাৰণে প্ৰথমতে পিঁয়াজ, নহৰু, আদা, শুকান জলকীয়া, তেজপাত, চিকেন মছলা, ৰেড চিলি পাউডাৰ, গৰম মছলা, ধনিয়া পাউডাৰ সকলোখিনি যোগাৰ কৰি লৈছোঁ। তাৰপিছতে কেৰাহীখিনি গৰম হোৱাৰ পিছত তাত তেলখিনি দি কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। ইয়াৰ পিছত পিঁয়াজখিনি আমি প্ৰায় 5 মিনিটমান সময় ব্ৰাউন হোৱালৈকে ভাজি লওঁ। ইয়াৰ লগতে দিছোঁ কেইটামান কেঁচা জলকীয়া ফালিলে আৰু আদা নহৰু পেষ্ট অকণমান দি দিছোঁ। আগতীয়াকৈ দিছোঁ, পিছতো দিব লাগিব বাৰু। তাৰপিছতে দিছোঁ এইখিনি মিক্স কৰি লৰাই দি ব্ৰাউন কালাৰ হোৱালৈকে এইখিনি আমি ফ্ৰাই কৰিম। পিঁয়াজখিনি এতিয়া ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। এতিয়া আমি ইয়াত এড কৰিছোঁ মাংসখিনিত আগতীয়াকৈ নিমখ, হালধি, যিখিনি মছলা লাগে সেই গোটেইখিনি মছলা আৰু পিঁয়াজ নহৰু দি পেলাই মিক্স কৰি থৈ দিছিলোঁ প্ৰায় আধা ঘণ্টা সময়। সেইখিনি আমি এনেদৰে প্ৰায় 10 মিনিটমান সময় ফ্ৰাই কৰিম। এয়া দেখিছেনে ফ্ৰাই হৈ আছে। ৱাও, ইমান ধুনীয়া স্মেল আহিছে নহয়, আপোনালোকৰ দেখি খাওঁ খাওঁ লাগিছেনে? এতিয়া আমি ইয়াত এড কৰিছোঁ আলুখিনি। এতিয়া আমি ভালদৰে এইখিনি মিক্স কৰিম। আলুখিনিও প্ৰায় 5 পৰা 10 মিনিট সময় ফ্ৰাই কৰিম মাংসখিনিৰ লগতে। ইয়াত আমি এতিয়া দিছোঁ পানী। বেছি নিদিব, কম কমকৈ দিব। এতিয়া আমি এইখিনি আকৌ এবাৰ লৰাই দিম। এতিয়া এইখিনি উতলিবলৈ দিম। তাৰপিছতে আমাৰ মাংস ৰেডি হৈ যাব। এয়া আমাৰ মাংস ৰেডি হওঁ অৱস্থাত এয়া উতলি আছে। আমাৰ মাংস এয়া ৰেডি হৈ গৈছে। আপোনালোকৰ দেখি বাৰু খাওঁ খাওঁ লাগিছেনে? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আমি পৰিৱেশন কৰিবলৈ লওঁ। তাৰ কাৰণে উলিয়াই লৈছোঁ। দেখিছেনে কিমান ভাল লাগিছে, স্মেলটো ইমান ভাল আহিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।